এখন বিশেষ বাহন। এই বিশেষ বাহনখনত উঠি আনন্দত মতলীয়া এজাক শিশু। পিছে এটা বিশেষ কাৰণত এই বাহনখন হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ডিমৌৰ কাষৰীয়া শিলপুতা গাঁৱৰ ববী মাউত নামৰ এজন লোকে বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ বাহনখন। অভিনৱ সৃষ্টিৰ ফচল এই বাহনখনৰ নামো অভিনৱ। বাহনখনৰ ষ্টেৰিং, ব্ৰেক, এক্সিলেটৰ আদি সকলো বাঁহেৰে নিৰ্মিত। কেৱল সেয়াই নহয়, তেলৰ টেংকিটো সাজি উলিওৱা হৈছে বাঁহেৰে। মুঠৰ ওপৰত ইঞ্জিনটোৰ বাহিৰে বাহনখনৰ সকলো অংশই বাঁহেৰে নিৰ্মিত। প্ৰায় ৪৫,০০০ টকা ব্যয় কৰি ববী মাউতে অতি কষ্টেৰে সাজি উলিওৱা এই বাহনখনতে উঠি উৎফুল্লিত হৈছে কণ কণ শিশুহঁত। এতিয়া মই মডিফাই কৰা 2015 চনত মডিফাই কৰিছোঁ। এতিয়া 2 বছৰ হৈ আছে। যোৱা বছৰ কাম চলালোঁ, অলপ ধান কঢ়িয়ালোঁ, ইটা কঢ়িয়ালোঁ, মাটি কঢ়িয়ালোঁ, এইবিলাকে কৰি আছোঁ কাম। মানে আৰু লোক কিমান টকা খৰচ হৈছে? এইটো ৪৫,০০০-৪০,০০০ ভিতৰত খৰচ হৈছে। গিনিজ বুকত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে এই বাহনখনতে উঠি শদিয়াৰ পৰা গুৱাহাটীলৈ ভ্ৰমণ কৰাৰ পৰিকল্পনাৰ কথা ক'লে ববী মাউতে। এতিয়া মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মানে এটা শ্ব'ৰ দিম বুলি ভাবিছোঁ, হেৰিয়াৰ কাৰণে, বিশ্ব শান্তিৰ কাৰণে। আৰু মোৰ জীৱনৰ লক্ষ্য হৈছে মোৰ গিনিজ বুকৰ কাৰণে মই খুব চেষ্টা কৰি আছোঁ। বাঁহ বেত আদিৰে অতি নিপুণভাৱে নিৰ্মাণ কৰি লোৱা এই বাহনখনক লৈ উৎফুল্লিত স্থানীয় বাসিন্দাও। তেখেতৰ বহুদিনীয়া প্ৰচেষ্টা আৰু এইখনত আমি উঠিছোঁ, যথেষ্ট সময় ভ্ৰমণো কৰিছোঁ। তেওঁ যথেষ্ট কষ্টও কৰিছে। এইখন সম্পূৰ্ণ এটা ৰূপ দিছে।